এবাৰ এই কথাষাৰ কৈ আছো আপোনালোকে ভিডিঅ'টো মনোযোগ সহকাৰে চাব চাওক পিছত আছে কি কৈ আছে কোনেও যাতে বাচি নাযায় যাতে অসমবাসী ৰাইজে পাহৰি নাযায় যাতে অসমবাসী ৰাইজে এৰি নিদিয়ে অসমবাসী ৰাইজে এবাৰ এৰি দিব নেকি সবেতো এইটোৱে অপেক্ষা ৰাখিলে ন যে দাদা যাওক দাদা শান্তিৰে যাওক দাদা শান্তিৰে যোৱাৰ পিছত আমি যি কৰিব লাগে কৰিম আৰু মই এই কথাষাৰ কৈছো যদি গুলি খাব লাগে প্ৰথম গুলিটো মই খাম এইটো 120% চিয়ৰ যদি গুলি খাবলৈ লাগে মই প্ৰথম গুলিটো মই খাম মোৰ লগত আৰু কোনে কোনে গুলি খাও ওলাই আহিলে হ'ল কিন্তু মই এই কথাষাৰ বাৰে বাৰে কৈ আছো কোনো দল কোনো সংগঠন কাকো বিশ্বাস নকৰিবি এই ক্ষেত্ৰত কাৰণ সব মেনেজ আৰু সব মেনেজ যদি নহল হয় তেনেহলে দাদাৰ ইয়াতে বডি আহাৰ পিছতো সিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকিব নোৱাৰিলে হয় দাদাৰ ইমান বেয়া পৰিস্থিতি হৈ থকাৰ পিছতো কোনোবাই দিল্লীত মদে মাংসই খাই থাকিব নোৱাৰিলে হয় দাদাৰ এনেকুৱা এটা পৰিস্থিতিটো কোনোবাই এটা 7 ষ্টাৰ হোটেলত বহি মদে মাংস খাই থাকিব নোৱাৰিলে হয় যদি মেনেজ নহল হয় যদি মই কোৱা কথাষাৰ ভুল যদি মই কোৱা কথাষাৰ মিছা তেনেহলে অসমবাসী ৰাইজে ইয়াৰ নিৰ্ণয় কৰক অসমবাসী ৰাইজে মই কোৱা কথা যদি এটাও মিছা এটা কথাও যদি মই মিছাকে কৈছো সেই অসমবাসী আপোনাৰ মতে যদি ভিডিঅ'ত আছে সঁচা কথা কৈ আছে তেনেহলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেনেহলে মই সোধা বস্তু যদি মিছা আৰু পেজটো কৰিবলৈ নাপাহৰিব মোক ৰাস্তাত লঠিয়াই